হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বৰ্ষা চাৰ্ভিচ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে সৰস্বতী পূজাৰ কাৰণে এয়া পিঅ' কাপোৰ মই ৰেডি কৰি আছোঁ। এয়া পিঅ' কাপোৰ ৰেডি কৰি আমি পিঅ' ঘৰতে ধূপ চুপ জ্বলাই আকৌ অংগনবাড়ীলৈ যাম। তাইক এয়া ৰেডি কৰি লৈছোঁ। যিহেতু সৰস্বতী পূজা, সেইটো কাৰণে আমাৰ পিঅ' ৰেডি হৈ লৈছে। এয়া তাই গা পা ধুই আহি ৰেডি হৈ ল'লে। তাৰপৰা এয়া এতিয়া বেণ্ডাল পিন্ধাই লওঁ। আৰু আমাৰ ঘৰতো এই সৰস্বতী থাপনা ঠিক কৰি থোৱা আছে। ফটোখনতে আমি আঁৰি লৈছোঁ। তাইৰ দুখনমান কিতাপ আছে, সেয়াকে আমি সৰস্বতী পূজাৰ আয়োজন কৰিছোঁ। আৰু তাই এতিয়া ইয়াতে ধূপ জ্বলাই ল'ব। সেয়া এটা ককুচৰ উঠি আছে তাই। অংগনবাড়ী স্কুললৈ ওলাই আহিছোঁ সৰস্বতী পূজা বুলি। ফাইনেলি আমি পালোহি, আৰু এয়া বান্ধৱীও পালেহি তাই। এবছৰ হৈ গ'ল, আৰু এবছৰ মূৰত তাই কাণখন ফুটালোঁ। তাই অকণমান কান্দিছিলে। চাওকচোন কিমান দুখ লাগে কান্দিলে। অকমান লাহে লাহে কৰিব লাগিব। ঠেঙা লাগিব এতিয়া দুইখন কাণতে 100 লৈছে, 200। আৰু আমি ফাইনেলি ঘৰ আহি পাই গ'লোহি। আৰু বাই বাই।